আমাৰ শিৱসাগৰখন এখন ঐক্য সম্প্ৰীতিৰ এক আদৰ্শ স্থান। গোটেই অসমৰ কাৰণে শিৱসাগৰ সদায় এটা আদৰ্শ হৈ আছে আৰু থকাটো আমি বিচাৰোঁ। পশ্চিমৰ পৰা বতাহ এজাক আহিব, সেই বতাহজাকে কোবাই যাব, ডাল পাতক কোবাই যাব, কিন্তু আমাৰ এই সাতামপুৰুষীয়া সম্প্ৰীতিৰ গছজোপাক হিলাব নালাগিব। এইটোৱে মোৰ অনুৰোধ। এজন শিৱসাগৰীয়া হিচাপে আৰু এজন অসমীয়া হিচাপে মই সকলো পক্ষকে এটাই অনুৰোধ জনাইছোঁ যে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হাতত নল'ব। বাংলাদেশী বিতাৰণ এই কথাটো অসমীয়া জাতীয়তাবাদীসকলৰ আমাৰ সকলোৰে দীৰ্ঘদিনীয়া দাবী। এই দাবীটোক কোনেও নস্যাৎ কৰিব নোৱাৰে। এই দাবীটোক লৈ বহুত ৰক্তৰঞ্জিত আন্দোলন ইতিমধ্যে হৈ গ'ল অসম ভূমিত। ফলাফল জাতিয়ে আজিলৈকে একো পোৱা নাই। নতুনকৈ তাৰ কিবা সমাধান সূত্ৰও কোনোৱে আগবঢ়োৱা আমি দেখা নাই। যি দেখিছোঁ মাত্ৰ ক্ষণিকৰ গিমিকবাজি। আজি যিসকল ভাতৃ বন্ধুৱে শিৱসাগৰত এনেকুৱা ধৰণৰ হঠকাৰী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যোৱা দেখিছোঁ, মই সকলোকে কাবৌ কৰিছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকৰ মনত যদি তেনেকুৱা এটা ধাৰণা শিপাইছে তেনেহ'লে আমাৰ শিৱসাগৰৰ বৃহত্তৰ গৰীয়া সমাজৰ লগত আপোনালোকে একেলগে বহক। আমি শিৱসাগৰত মুছলমান শব্দটো ব্যৱহাৰ নকৰোঁ, মুছলিম শব্দটো ব্যৱহাৰ নকৰোঁ। আমি শিৱসাগৰত থকা মানুহখিনিক, ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি গৰীয়া বুলি কওঁ। গৰীয়া সমাজৰ লগত বহক। তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহ। তেওঁলোকে আঙুলিয়াই দিব যদি ক'ৰবাত বাংলাদেশী সঁচাকৈ আশ্ৰয় লৈ আছে, আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে ইয়াৰ পৰা নিৰ্বাসিত কৰিবলৈ জিলা প্ৰশাসনৰ কাষ চাপক। এনেকৈ ভায়ে মাজত কোনো ধৰণৰ সংঘৰ্ষ মই নিবিচাৰোঁ। মই ব্যক্তিগতভাৱে এইটো অনুৰোধ কৰিলোঁ।